हेलो एवरीवन मोर चेनेलটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা টেস্টি পনীৰ ৰেচিপি আৰু সহজ পদ্ধতিৰে বনাইছো। কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব। তেনেহলে ভিডিওটো আৰম্ভ কৰো। এয়া হ'ল 230 গ্ৰাম পনীৰ আৰু এইখিনি মই এতিয়া কাটি লওঁ সাইজত। আৰু পিছ কেইটা মই এনেকুৱা পিছত কৰিছো। এইটো সাইজত এতিয়া ইয়াত লৈছো নহৰু এটা পিচ, বিলাহী এটা, পিঁয়াজ ডাঙৰ সাইজৰ দুটা মিহি মিহিকৈ কাটিছো, জলকীয়া 200। এতিয়া মই দিম ঘিউ। মই ইয়াত 3 চামুচ দিছোঁ। এতিয়া দিম গোটা মছলা, দালচিনি এটা, ইলাইচি 3 গোটা জিৰা, তেজপাত। এতিয়া দিছোঁ পিঁয়াজ আৰু লগতে দিছোঁ জলকীয়া, আৰু যেতিয়ালৈকে পিঁয়াজৰ কালাৰ চেঞ্জ নহয় তেতিয়ালৈকে আমি ভাজি ল'ম। পিঁয়াজৰ কালাৰখিনি চেঞ্জ হৈ আহিছে। এতিয়া দিম বিলাহী, আৰু বিলাহীখিনি গলি যোৱালৈকে ভাজি থাকিম। এইখিনি গলিবলৈ কাৰণে আমি দিম নিমখ। ইয়াত মই এতিয়া আধা চামুচ ব্যৱহাৰ কৰিছোঁ। মিলাই লৈছোঁ। বিলাহীখিনি অকণকৈ গলি আহিছে। এতিয়া দিম নহৰু আদা পেষ্টখিনি, আৰু নহৰু আদা পেষ্টখিনি কেঁচা গোন্ধ নোযোৱালৈকে ভাজি ল'ম। এতিয়া 2 মিনিটৰ কাৰণে ঢাকনখন মাৰি দিম, আৰু ঢাকনখন এতিয়া খুলি চাম 2 মিনিটৰ পিছত। পিঁয়াজখিনি আৰু বিলাহীখিনি মজি আহিছে, এবাৰ লৰাই চাইছোঁ। এতিয়া দিম হালধি গুড়ি, ৰেড চিলি পাউডাৰ, জিৰা গুড়ি আৰু জালুকৰ গুড়ি। এইখিনিতে মিহলি কৰি ল'ম। 1-2 মিনিটৰ কাৰণে ভাজি থাকিম। 1 মিনিটৰ কাৰণে ঢাকনিখন দি দিম। 1 মিনিটৰ পিছত ঢাকনিখন খুলি চাইছোঁ। এয়া মছলাখিনিৰ পৰা তেল উপঙি আহিছে, দেখিছে, আৰু পিঁয়াজ আৰু বিলাহীখিনি ধুনীয়াকৈ গলি আহিলে। এতিয়া দিম কাটি লোৱা পনীৰখিনি। আৰু পনীৰখিনি মই ফ্ৰাই কৰা নাই, কেঁচাকৈ দিছোঁ। আপোনালোকে ফ্ৰাই কৰিব মন আছে ফ্ৰাই কৰি ল'ব পাৰে। আৰু এইখিনি মই মিহলাই ল'লোঁ মছলাৰ লগত। 2-3 মিনিটৰ কাৰণে ভাজি থাকিম। পনীৰখিনি মছলাৰ লগত ভাজ খাই আহিছে, আৰু এতিয়া দিম গৰম পানী 1 গিলাচ। গৰম পানী দিয়াৰ পিছত এইখিনি এতিয়া ধুনীয়াকৈ মিলাই ল'ম, আৰু 2-3 বাৰমান উতল অহাৰ পিছত গৰম মছলা দি দিম। এয়া মোৰ ৰেডি হৈ আহিছে। বেছি পনীৰৰ কাৰণে বেছি তাত গ্ৰেভিও কৰা নাই, আৰু লগতে দিছোঁ ধনিয়া। মিলাই ল'লোঁ, আৰু এতিয়া মই গেছ অফ কৰি দিম। আমাৰ পনীৰ ৰেডি হৈ গ'ল। আপোনালোকে ৰুটি, পুৰি বা ভাতৰ লগত ছাৰ্ভ কৰি ল'ব। আৰু এতিয়া দিছোঁ ঘিউ বেছি দিয়া নাই, অকণমান দি দিছোঁ ঠাণ্ডা হোৱাৰ পিছত। আৰু এনেদৰে যদি বনাই খোৱা নাই এবাৰ বনাই খাই চাবচোন। আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আশা কৰোঁ ভিডিঅ'বোৰ চাই ভালেই পাব। তেনেহ'লে ইমানতে বাই বাই।